অথবা প্ৰিয়া হয়তো তোমাৰ প্ৰেমত পৰিছো হৃদয়খন এবাৰ চুই চাবলৈ দিয়া NSS কেম্পৰ তুমি হিয়া ৰিয়া অথবা প্ৰিয়া বুকু হাত পৰিব এবাৰ বেকাকৈ চাই দিয়া হ'ব পাৰা তুমি ডিব্ৰুগড় লখিমপুৰ ধেমাজি অথবা তিনিচুকীয়া জিলাৰ কোনোবা কলেজৰ হ'ব পাৰা তুমি শিৱসাগৰ যোৰহাট গোলাঘাট অথবা শোণিতপুৰ জিলাৰ কোনোবা কলেজৰ তথাপি তুমি মোৰ দৰেই এটি সন্তান মানৱৰ তাৰমানে মানুহৰ সন্তান মোলৈ পতিবও পাৰে আৰু নহয় মই কবি নিলিখো কবিতা হয় যদি তোমাৰ নাম ৰণিতা ববিতা অথবা সবিতা NSS কেম্পৰ তুমি শিখা শিল্পী শিখা অথবা হিম শিখা বুজাচোন এবাৰ মোৰ হৃদয়ৰ আৰ্তনাদৰ ভাষা NSS কেম্পৰ তুমি হিয়া ৰিয়া অথবা প্ৰিয়া বুকু হাত পৰিব এবাৰ মাথো এবাৰ বেকাকৈ চাই দিয়া কেনেকুৱা লাগিলে আৰু এটা কৰিব পাৰিম নেকি মই খোৱাং কলেজৰ পৰা আহিছোঁ নিতুপন চুতীয়া মোৰ নাম গতিকে খোৱাং কলেজৰ পটভূমিত এনেকুৱা ধৰণৰ এটা প্ৰায় একে ধৰণৰ আৰু প্ৰেমৰ কবিতা ক্লাছ 10ত কৰিবলৈ চেষ্টা কৰিম পৰহি ইয়ালৈ অহাৰ আগমুহূৰ্তত ৰিলিজ কৰি আহিছোঁ গতিকে মোৰ ভালকৈ মুখস্থ নাই গতিকে ক্লাছ 10ত কৰিবলৈ চেষ্টা কৰিম কিবা ভুল ভ্ৰান্তি হ'লে ক্ষমা কৰিব ঠিক আছে হ'বনে বজাই দিয়ক মায়াবিনী তুমি খোৱাং কলেজৰ মই নাগাওঁ এইটো শুনি লওঁ আপোনালোকে মায়াবিনী তুমি খোৱাং কলেজৰ তুমি আবেগৰ তুমি হেঁপাহৰ তুমি মৰমৰ হয়তো কমাৰ্চ অথবা ইংৰাজী তোমাৰ ডিপাৰ্টমেণ্ট লাগিলে দিব পাৰোঁ এসোপা মৰমৰ ট্ৰিটমেণ্ট হয়তো এডুকেশ্যন হিষ্ট্ৰী কিংবা অসমী তোমাৰ ডিপাৰ্টমেণ্ট প্ৰেমৰ নামতে তোমাৰ ইমান চেণ্টিমেণ্ট নে ছচিয়লজি তোমাৰ ডিপাৰ্টমেণ্ট না নহয় ছচিয়লজিটো মোৰ ডিপাৰ্টমেণ্ট তাততো নাই তোমাৰ দৰে ইমান বিউটিফুল কম্পনেণ্ট মায়াবিনী হাজোন বেখেৰে লাহৰি খোজে ক্লাছলৈ যেতিয়া যোৱা ভুলতে হ'লেও এবাৰ তুমি মোলৈ কিয় নোচোৱা হয়তো ডিপাৰ্টমেণ্ট তোমাৰ পলিটিকেল সেইকাৰণে হয়তো চিটুৱেশ্যন ইমান ক্ৰিটিকেল নাজানা মই কোন ক্লাছ এৰি থৈ কলেজৰ বাকৰিত তোমাকেই চাই থাকোঁচোন
কোমল চুলিৰ চিকমিকনি চকু চাপ মাৰি ধৰে তোমাক দেখি থৌকি বাথ হৃদয়ে সুহুৰি মাৰে তুমি অহাৰ প্ৰবল হেঁপাহত সপোনে বাট চাই ৰ এন্ধাৰত উৰা জোনাকীয়েও আজি তোমাৰ কথা কি কয় মায়াবিনী তুমি শুৱাল কলেজৰ